অৰবিটেল। তুমি কেন্দ্ৰিক পৃথিৱীত বন্দী, মই যেন এটা বাধ্য ইলেক্ট্ৰন। আৰু তোমাৰো যে কি নিউক্লিয়াছ অহংকাৰী উদাসীনতা। এবাৰ ভাঙি চোৱা না বৰ্ণ অপেনহাইমাৰ এপ্ৰক্সিমেশ্যন, আনা কিছু গতিশীলতা। যাওঁ ব'লা কোনো এখন নতুন দেশলৈ, য'ত নাথাকে ক্লাছিকেল অথবা কোৱাণ্টাম ফিজিক্সৰ বাধ্যবাধকতা। তোমাৰ মাথো এটাই অভিযোগ, মোৰ হৃদয়ৰ আনচাৰ্টিনিটি। তুমি কি শুনা নাই সেই বিখ্যাত উক্তি, গড নেভাৰ প্লেজ ডাইচ? পোহৰৰ গতিশীলতাই মোৰ পৰা আঁতৰাই নিব ধৰিছে মই জনা তুমিজনী। হাই নিষ্ঠুৰ ৰিলেটিভিটি। এবাৰ জিৰাব দিয়া তোমাৰ এই অৰবিটেলত। স্থিৰ হৈ মই চাব খোজো তোমাক, কেৱল তোমাক। অথবা জাহ যাব দিয়া তোমাৰ বুকুত। ভাঙে যদি ভাঙক কোৱাণ্টাম ফিজিক্সৰ সকলো নিয়ম। ধ্বংস হ'লেও হওক তোমাৰ আমাৰ মেটেৰিয়েল ৱৰ্ল্ড।